আজি তাইক মনৰ কথাটো কৈয়ে দিম আৰু ঠিক ঠিক তইও কবি ময়ো কম তই আকৌ কি কবি আরে ভাই ডরটা কি হে মই তোর কথাটোকে কম যে তই তাইক প্যার করনা চাহতা হে হয়নে বাৰু গণ্ডগোল নলগাবি আকৌ আরে ভাই গন্ডগোল কি হয় আমিনো আৰু গন্ডগোল লগোৱা মানুহ নে বাৰু জনা আছে তহঁতক কোন কিমান পানীৰ মাছ আরে ভাই মই তাইৰ লগত যোৱাজনীক পতাম আৰু তাইক তই আৰু মই তহঁতৰ দুটাক সহায় মানে চাহ তিনিবা না চাহ থিয়া কৰিম হা ঠিক আছে ঐ চাহ আহিছে ঐ কি হ'ল তহঁতি স্কুল ছুটি হোৱাৰ পাছতে ইয়াত ৰৈ আছ ছাৰ আমি মানে লগৰ এটা বাৰ্থডে এটা খাবলৈ আহিছো বাৰ্থডে খাবলৈ ৰাস্তাত ৰৈ আছো যে ছাৰ মানে লগৰটো পোৱাহি নাই তালৈ ৰৈ আছো বাৰু চাবি আকৌ সোপা ধৰা ওলাইছে ভালকে থাকিবি বাৰ্থডে খাই সোনকালে ঘৰলৈ যাবি আমি একো বেলেগ মন খোপা কিনিব আহিছে ছাৰে আকৌ আমাক খোপা ধোৱাৰ কথা কৈছে পাকল মনে মনে তাক চাৰে শুনিব নাই ছাৰ একো কোৱা নাই ঠিক আছে মই এতিয়া যাওঁ ঐ সিজনী আহিছে কোনজনী আরে ভাই সিজনী চ নজর হটি দুর্ঘটনা ঘটি তোমাকে কৈছো মই নি তুমি কি লুকুৱাচোন বাৰু শুনা আমাৰ মানে লগৰটোৱে তোমাক মানে একো নাই কৈ দিয়া তো দৰনা কিয়া মানে তোমাক আমাৰ লগৰটোৱে ভণ্টি পতাব খুজিছে হা হয় নি বৰ ভাল কথা মই মানে আমাৰ ঘৰৰ একমাত্ৰ ছোৱালী মই সৰুৰ পৰা দাদা অভাৱ অনুভৱ কৰি আহিছিলোঁ বৰ ভাল কথা হয় ঠিকেই শুনিছে আপুনি সঁচাকে নি দাদা মানে হয় পিছে তোমাৰ বয়ফ্ৰেণ্ড আছে নে বয়ফ্ৰেণ্ড আকৌ কিয় একো নাই দিয়া এতিয়া কৈ দিয়া আৰু আৰে মোৰ বয়ফ্ৰেণ্ড আকৌ কিয় থাকিব মোৰ হাজবেণ্ডহে আছে আৰু এজনী মোৰ ছোৱালী ধুনু এয়া তোমাৰ মামা হা ভাগিন মই তোমাৰ মামা আৰু তুমি মোৰ ভাগিন মই মামা পাই গলো পিছে ভাগিন বাটে বাটে পালে মাতিবা আৰু ভাগিন এয়াও তোমাৰ মামাৰে হ'ব মামা বুলি মাতা মামা বুলি মাতা মামা মোৰ এগাল মামা বাৰু ৰখক খা মোৰ হাজবেণ্ড আহি পালেহি মই এতিয়া যাওঁ যোৱা ভণ্টি গধূলি হ'ব হ'ল যোৱা বাৰু তহঁতক থেংক ইউ দেই আৰে ভাই মোক গুৰ মাৰি গংগাল পেৰোৱাৰ বাবে কথাটো পিছে নোহোৱা নহয় পতাবলৈ আহিছিলো ছোৱালী পতিলে ভাগিন দাদা এনেকে হলে দেখোন আমি গোটেই কেইবছৰ বৰলা হৈয়ে থাকিম